আজি দেওবাৰ আৰু ভিডিঅ'টো এয়া গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ। বতৰটো খুবেই ধুনীয়া। গৈ আছোঁ নেঘেটিঙলৈ বুলি। ঘৰৰে এখন বিয়া আছে আজি। আপোনালোকক এয়া অকণমানি কইনাজনী বৰ মৰম লগা, লাজকে আহি চবগুটি দিছেহি। কালিলৈকে অকণমানি ফ্ৰক এটা পিন্ধি খেলি থকা ছোৱালীজনী আজি ইমান ডাঙৰ লাগিছে। আৰু এয়া হৈছে কইনাৰ আইতাক। কিমান যে ধুনীয়া হৈ আছে চাওকচোন, আইতাক বুলি ক'বনে। আৰু এয়া হৈছে মোৰ শাহুমা, মানে দুগৰাকী হৈছে বায়েক ভনীয়েক। আৰু যেতিয়া বায়েক ভনীয়েক লগ হয় কথাৰ অন্ত নাই। আলহী এতিয়াও আহি পোৱাহি নাই, আমিহে সোনকালে পালোহি, কাৰণ বিশেষ এটা কামৰ বাবে আমি অলপ সোনকালে উভতিব লাগে। আহি বহিছিলোহে, বোলে খাই লোৱা ব'লা। হয়ো আলহীবোৰ নাহা আগতে আৰামত বহি খাই লওঁ বুলিয়ে এয়া ডিছত সকলোখিনি বস্তু অলপ অলপকৈ লৈ ল'লোঁ। মাছ মাংস সকলোখিনি বিৰাটেই টেষ্টি হৈছিল, কিন্তু এই কচুকণ যে ইয়াৰ সোৱাদ যে মোৰ জিভাত এতিয়াও লাগি আছে। এয়া দেহা মানুহ দেখিছেনে, ভাত পানী সি একো নাখাই বোলে, অকল দৈ আৰু মিঠাইহে খাব। খাই বৈ অলপ বহিছিলোহে, উভতিবলৈ হ'লেই নহয়। আজিলৈ আহিছোঁ, আনটা ভিডিঅ'ত আকৌ লগ পাম।